নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে টিডিআৰ গেটৰ ইউটিউব চেনেল আৰু মই বিতুপনে আপোনালোকক স্বাগতম জনালোঁ এই চেনেললৈ বন্ধুসকল আজি আমি আলোচনা কৰি আসাম স্পেচিয়েল টেট 2020 ওপৰত আৰু আসাম স্পেচিয়েল টেট 2020 ওপৰত আপোনালোকৰ নতুন নটিফিকেশন আহিছে আৰু এই নটিফিকেশনক লৈ আমি এই ভিডিঅটো প্ৰস্তুত কৰিছো গতিকে ভিডিঅটো শেষলৈকে চাব বুলি আশা ৰাখিলো তাৰ আগতে এটা কথা জনাই দিওঁ যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅটো আমি আগবঢ়াই নিছো বলক ভিডিঅটো আমি চাই যাওঁ তো আপোনালোকে গম পাইছে যে আসাম স্পেচিয়েল টেট 2020 আহি আছে আৰু আমি ইয়াৰ ওপৰত আৰু ভিডিঅ বনাইছো যদি আপোনালোকে চোৱা নাই আই বাটনত লিংক আহি আছে আপোনালোকে তাত গৈ চাই ল'ব বন্ধুসকল আমাৰ নতুন নটিফিকেশনৰ অনুসৰি এই ভিডিঅটো প্ৰস্তুত কৰা হৈছে সব ভিডিঅটোত আপোনালোকক কৈ দিওঁ যে আসাম স্পেচিয়েল টেট 2020 এপ্লিকেশনত আপোনালোকক জনোৱা হৈছে যে আসাম স্পেচিয়েল টেট ইজ সাবমিটেড বাই দা আসাম টিউটৰিং প্ৰগ্ৰাম which is a statewide test for candidates who want to perform their duties as a teacher in a group আপোনালোকে যিসকলে চৰকাৰীভাৱে তেওঁলোকে নিজকে শিক্ষকতা বুলি প্ৰমাণ কৰিব বিচাৰে বা শিক্ষকতা কৰাৰ ডিউটি পালন কৰিব বিচাৰে তেওঁলোকৰ বাবে এই চাকৰিটো ওলোৱা হৈছে বন্ধুসকল আপোনালোকক ইংৰাজীত মই কিছুমান পঢ়ি দিছো নটিফিকেশনটো কাৰণ আপোনালোকে এই নটিফিকেশনটো প্ৰায় ইংৰাজীতে আহিছে সো আপোনালোকক অলপ ইংৰাজীটো আপোনালোকে ভালকৈ ইংৰাজী জানে তো ভিডিঅটো আপোনালোকক এনেদৰে অলপ ইংৰাজীৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিছো ভিডিঅটো আপোনালোকক আৰু লিখা আছে যে যিসকলে primary teacher হ'ব বিচাৰে যিসকলে এই যিটো নটিফিকেশনটো primary teacher সকলৰ কাৰণে আহিছে যিসকলে primary teacher হ'ব বিচাৰে তেওঁলোকৰ বাবে এই চাকৰিটো ওলাইছে যিসকলে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰু conduct TET for the primary school teacher 1 ৰ পৰা 5 লৈকে and upper primary teachers 6 ৰ পৰা 8 লৈকে যিসকলে candidates who will be performing the Assam Special TET 2020 exam will be value of 7 years আপোনালোকে যিসকলে পাস কৰিব তেওঁলোকৰ যিখন সাৰ্টিফিকেটৰ ভ্যালু তেওঁলোকৰ স্পেচিয়েল টেটৰ সাৰ্টিফিকেটৰ ভ্যালু আপোনালোকৰ 7 বছৰ আৰু 7 বছৰ পিছত আপোনালোকে চাকৰি পাব লাগিব এইবিলাক বাৰু এবাৰ দিয়ক এইবিলাক কথা আপোনালোকে জানে আগতে ইতিমধ্যে বহুত কথা শুনিছে তো মই কিবা হাৱাক গাই আছো বুলি আপোনালোকে কমেন্ট কৰি বেয়া নকৰিব সো ভিডিঅটো আপোনালোকে যিটো নটিফিকেশন নতুন আহিছে তাৰ বিষয়ে ক'বলৈ গৈ আছো আসাম স্পেচিয়েল টেট 2020 ওপৰত বন্ধুসকল আসাম স্পেচিয়েল টেট 2020 আছে আসাম announced that special TET for lower primary level will be conducted for the contractual employees engaged for the time presently working under various interventions of Sarva Siksha Abhiyan mission Assam required is qualification as per the NCT norms of for appearing TET বন্ধুসকল যিসকলে আপোনালোকে আসাম সৰ্ব শিক্ষা অভিযান মিছনত কাম কৰিছিলে তেওঁলোকৰ যিসকলে কন্টেক্সচুৱেল বেচিছত টিচাৰ আছিল বা যিসকলে কন্টেক্সচুৱেল বেচিছত কাম কৰিছিলে তেওঁলোকৰ বাবে এই আসাম স্পেচিয়েল টেটটো ঘোষণা কৰা হৈছে তাৰ উপৰিও যিসকলে NCTEC নৰ্মছ পাছ কৰি থৈছে তাৰপৰা তেওঁলোকেও এই এক্সামটোত এপ্লাই কৰিব পাৰিব সো বন্ধুসকল আপোনালোকক বৰ বিশেষ কথা মই এতিয়া কৈ আপোনালোকক আমনি দিব নিবিচাৰো সো ভিডিঅটোত আৰু আগুৱাই লৈ যাওঁ যে দা details information on Assam Special TET 2020 has given below and this Assam Special TET 2020 recruitment comes under the government job যেটো এক প্ৰকাৰৰ চৰকাৰী জব হয় আপোনালোকে অলৰেডি জানে চৰকাৰী জব বুলি এই ভিডিঅটোত আপোনালোকক জনোৱা হৈছে the job hunters are requested read below the SSA Assam TET examination application from that eligibility criteria যিসকলে চাকৰি বিষয়ে সন্ধান কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅটো বহুতেই উপযোগী হ'ব বুলি মই আশা ৰাখিছো আৰু আপোনালোকক এই ভিডিঅটোত থকা যিবিলাক নটিফিকেশন হেতু সকলো পঢ়িবৰ কাৰণে আপোনালোকক জনাই দিছে তো আপোনালোকক কৈ দিওঁ যে আসাম স্পেচিয়েল 2020 নটিফিকেশন ওভাৰভিউ আপোনালোকে দেখি আছে স্ক্ৰিনত আসাম স্পেচিয়েল টেট 2020 ওলাইছে আৰু ডিটেইলছত দিয়া আছে অথৰিটিৰ নাম হৈছে সৰ্ব শিক্ষা অভিযান মিছন আসাম name of the examination Assam Special TET 2020 post হৈছে টিচাৰ নটিফিকেশন হৈছে জানুৱাৰী মাহৰ 2020 চনৰ জানুৱাৰী মাহ আৰু এক্সাম ডেট আপোনালোকৰ মাৰ্চৰ 2020ত হ'ব বুলি ঘোষণা কৰিছে ইতিমধ্যে এডমিটৰ বা তেনেকুৱা বিশেষ তাৰিখ ঘোষণা হোৱা নাই আৰু যদি তাৰিখ ঘোষণা হয় তেতিয়াহলে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে গম পাই যাব বন্ধুসকল মুড আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব আৰু অনলাইন আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব তাৰ ওপৰতো আমি ভিডিঅ বনাম তো অলৰেডি আৰু দুই এটা ভিডিঅ আপোনালোকে আমাৰ চেনেলত পাব তাত আপোনালোকে চাই ল'ব পাৰিব তাৰ উপৰি আমি আকৌ নতুন
নতুনকৈ ভিডিঅ' বনাম বুলি গতিকে চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই এতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বন্ধুসকল জব লোকেশ্যন আপোনালোকৰ আসাম হ'ব সেইটো সকলোৱে জানে তো আপোনালোকে অফিচিয়েল ৱেবছাইটটো আপোনালোকে দেখি আছে www.ssa.assam.gov.in আৰু এটা আছে www.rmssaa.assam.in আপোনালোকে এই লিংকটো আপোনালোকে ডিসক্ৰিপচনত ভিডিঅ'ৰ ডিসক্ৰিপচনত আপোনালোকৰ লিংক মই দি থৈছোঁ গতিকে আপোনালোকে ভিডিঅ'ৰ ডিসক্ৰিপচনত গৈ লিংকটো আপোনালোকে কপি কৰি আপোনালোকে এপ্লাই কৰিব আপোনাৰ সহায় হ'ব বুলি মই আশা ৰাখিলোঁ বন্ধুসকল লেটেষ্ট নটিফিকেশ্যন এবাউট আসাম স্পেচিয়েল টেট আৰু কিছুমান নটিফিকেশ্যন আছে যিবিলাক মই ক'বলৈ গৈ আছোঁ দিছ ইজ ফৰ দ্য জেনেৰেল ইনফৰমেশ্যন ফৰ দ্য অল কনচাৰ্ন ডেট এ স্পেচিয়েল টেট ফৰ লোৱাৰ প্ৰাইমেৰী লেভেল হুইল বি কণ্ডাক্টেড ফৰ দ্য কণ্ট্ৰেকচুৱেল এমপ্লয়িজ intending the appear in a special TET engaged from time to time under various invitations and of SSA Assam. So presently working under various invitations of contractual basis under SSA Assam expect the TET qualified contractual teacher. যিসকল TET qualified teacher আছে তেওঁলোকৰ বাহিৰে বুলি কৈছে দেই TET pool teachers working under SSA যিসকলে SSA চাকৰি কৰি আছিলে having requisite qualification as per NCTE norms for appearing in TET তেওঁলোকেও এই পৰীক্ষাটোত বহিব পাৰিব বুলি জনাইছে in this connection all such intending candidates যিসকলে এই পৰীক্ষাটোত বহিব বিচাৰে are requested to collect one unique ID from respective district mission office of Sarva Siksha Abhiyan যিসকলে পৰীক্ষাটোত বহিব বিচাৰে তেওঁলোকে এখন আইডি কালেকশ্যন কৰিব লাগিব মানে এখন প্ৰমাণপত্ৰ ল'ব লাগিব ক'ৰ পৰা ল'ব লাগিব ডিস্ট্ৰিক্ট মিছন অফিচ সৰ্ব শিক্ষা অভিযানৰ আপোনালোকৰ যিখন অফিচ আছে তাৰ পৰা আপোনালোকে কালেক্ট কৰিব লাগিব তো অফিচৰ পৰা কেতিয়া কালেক্ট কৰিব লাগিব আপোনালোকে ৰঙাকৈ দেখি আছে 18 ফেব্ৰুৱাৰী 2020 আগত আপোনালোকে সেই নটিফিকেশ্যন আপোনালোকৰ যিখন প্ৰমাণপত্ৰ সেইখন আপোনালোকে কালেকশ্যন কৰিব লাগিব As candidates having required qualification as per NCTE norms will be eligible to appear in the special TET. যিসকলে আপোনালোকে NCTE norms আছে তেওঁলোকেও এই স্পেচিয়েল টেটটো দিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে The intending candidates are requested to collect the unique ID only if they possess the required qualification as per NCTE norms তেওঁলোকেও এই পৰীক্ষাটোত দিব পাৰিব যিবিলাক মানুহৰ বা যিসকলৰ ইউনিক আইডিখন থাকিব সো আপোনালোকক কোৱা হৈছে যে 18 ফেব্ৰুৱাৰী আগত আপোনালোকে কালেকশ্যন কৰিব লাগিব তো আপোনালোকে কালেকশ্যন কৰি ল'ব নিজৰ আপোনালোকৰ অফিচৰ পৰা তো তাৰ ওপৰত লেটেষ্ট আপোনালোকৰ ক'বলৈ গৈ আছোঁ যে 3 ফেব্ৰুৱাৰীত ওলাইছিলে এইটো নটিফিকেশ্যন আৰু ইন দিছ কানেকশ্যন অল such intending candidates as started above we are requested to collect one unique ID from respective district mission office of Sarva Siksha Abhiyan SSA during office hours আপোনালোকৰ অফিচ চলি থকা মুহূৰ্তত আপোনালোকে 18 ফেব্ৰুৱাৰী আগত আপোনালোকে কালেকশ্যন কৰি লওক তাৰপিছত আৰু আপোনালোকক আগৰ পুৰণা নটিফিকেশ্যনটো বিষয়ে এতিয়া মই নকওঁ অলৰেডি ভিডিঅ' বনাইছোঁ আপোনালোকে চাইছে যিসকলে চোৱা নাই চাই ল'ব আৰু লেটেষ্ট আপোনালোকক কৈ দিওঁ আসাম স্পেচিয়েল টেট 2020 ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিষয়ে মই অলপমান কৈ দিছোঁ আসাম স্পেচিয়েল টেট 20 ইলিজিবিলিটি ক্ৰাইটেৰিয়া কণ্ডাক্ট বাই দ্য Sarva Siksha Abhiyan মিছন আসাম আৰ ষ্টাৰ্টেড এজ বিলো এনেকুৱা ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যনবোৰ হ'ব আসাম স্পেচিয়েল টেট কোৱালিফিকেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ আসাম স্পেচিয়েল টেট 2020 এডুকেশ্যন কোৱালিফিকেশ্যন অফ লোৱাৰ প্ৰাইমেৰী লেভেল টিচাৰ্ছ যিসকলে LP স্কুলৰ পৰীক্ষা দিব বিচাৰিছে তেওঁলোকৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব আপোনালোকৰ যিহেতু ক্লাছ 1 পৰা ক্লাছ 6 লৈকে আপোনালোকৰ 5 লৈকে থাকে দা Sarva Siksha Abhiyan মিছন আসাম আৰ ষ্টাৰ্টেড এজ বিলো যিসকল ক্লাছ 1 পৰা 5 লৈকে থাকে তেওঁলোকৰ বাবে ফৰ হিন্দী টিচাৰ যিসকলে হিন্দী টিচাৰ হ'ব বিচাৰিছে দা এপ্লিকেশ্যন মাষ্ট হেভ কমপ্লিটেড BA ইন হিন্দী আপোনালোকে BA কৰা হ'ব লাগিব হিন্দীত উইথ এট লেটেষ্ট 50% মাৰ্কছ প্লাছ দে must also have completed B.Ed কৰিব লাগিব বা DBTech from a reputed college university so এইটো আছিলে প্ৰথম
For Sanskrit teacher, sorry, অকমান মোৰ স্পেলিংটো ভুল হৈ গৈছে, জিভাখনত অকমান শুকাই গৈছে, বেয়া নাপাব. The application must have completed BA in Sanskrit with a latest 50%, at least 50% marks, plus they must also have complete B.Ed or B.T from a reputed college and university. ঠিক আছে. Classical teacher such as Arabic, Urdu, Persian এনেকুৱা ধৰণৰ যিসকল টিচাৰ হ'ব বিচাৰিছে তেওঁলোকৰ বাবে MM কৰিব লাগিব with 50% marks with degree qualification from any recognized university or আৰু BA with Arabic as one of the subject, যিটো সাবজেক্টৰ আপোনালোকে টিচাৰ হ'ব বিচাৰিছে 50% marks and BT বা B.Ed from any recognized university পৰা আপোনালোকে B.Ed বা BT কৰিব লাগিব. তাত আৰু ক'বলৈ গৈ আছোঁ ক্লাছিকেল টিচাৰ আছামিজ, ইংলিছ এনেকুৱা ধৰণৰ আছামিজ, মণিপুৰী যিসকল ক্লাছিকেল টিচাৰ হ'ব বিচাৰে তেওঁলোকে BA with অনাৰ্ছ ল'ব লাগিব, মেজৰ ইন এ কনচাৰ্ণ ছাবজেক্ট উইথ 50% মাৰ্কছ এণ্ড BT BEd ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি. দে মাষ্ট নট বি মোৰ দেন 43 years এপ্লাই. তো আপোনালোকে এপ্লাই কৰাৰ আগত 43 yearsতকৈ ডাঙৰ হ'ব নোৱাৰিব. চ' এইটো আপোনালোকৰ বাবে এটা দি দিছে, 43 yearsৰ আপোনালোকৰ এটা সীমা দি দিছে. Upper age relaxation will be provided to the reserve category candidate, যিসকলে ৰিলেক্সেশ্যন পাব পাৰে, ধৰি লওক ST SC এনেকুৱা ধৰণৰ যিসকল আছে তেওঁলোকে পাব. তো এইবিলাক মই বেছিকৈ নকওঁ, আপোনালোকে পিছত গম পাবই. Graduate teacher has been prescribed BA, BSc, BCom with 50% marks with BT B.Ed degree from any recognized university. The candidates are requested to read the official notification before applying for the same. তো অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে মই দেখুৱাই দিছোঁ. আছাম স্পেচিয়েল টেট 2020 এজ লিমিটৰ বিষয়ে আহক কথা পাতোঁ. এজ লিমিটটো আপোনালোকক দি দিছে যে আছাম স্পেচিয়েল টেট 2020 আপোনালোকৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ হ'ল 35 years. তো মিনিমাম 18 yearsৰ পৰা আৰু মেক্সিমাম 35 yearsৰ ভিতৰত আপোনালোকে এই আছাম স্পেচিয়েল টেট যিসকলে দিব বিচাৰিছে তেওঁলোকে দিব লাগিব. তো আপোনালোকে ভিডিঅ'ত দেখি আছে আছাম স্পেচিয়েল টেট 2020 এপ্লিকেশ্যন ফৰ্মৰ বিষয়ে. তো আপোনালোকে আছাম স্পেচিয়েল টেট ফৰ্মখন ক'ত পাব, আপোনালোকৰ যিটো অফিচিয়েল লিংক আছে তাত পাব, মই দি দিম আপোনালোকৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত. তো আপোনালোকে গৈ পিনি তাত ডাউনলোড কৰি ল'ব পাৰিব বা আপোনালোকে তাত গৈ এপ্লাইও কৰিব পাৰিব. তো আপোনালোকৰ ইয়াৰ পিছত মই এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ আছাম স্পেচিয়েল টেট 2020 হাউ টু এপ্লাই, আপোনালোকে কেনেকৈ আবেদন কৰিব তাৰ বিষয়ে বনাইছোঁ, কাৰণ এই ভিডিঅ' বহুত দীঘলীয়া হৈ গৈছে. যদি ভিডিঅ'টো ভাল লাগিছে আমাৰ এই ভিডিঅ'টো তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এটা লাইক দবাই দিয়ক. আৰু যদি কিবা বুজি নাইপোৱা বা সুধিবলগীয়া আছে প্লিজ কমেণ্টত জনাব আমাক. তো ইয়াৰ পিছত আমি যিটো ভিডিঅ' আপলোড কৰিম সেইটো হৈছে আছাম স্পেচিয়েল টেট 2020 আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব. যদি ভিডিঅ'টো চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যেতিয়া ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে গম পায়. তো আজিলৈ সামৰিছোঁ, মই B.Ed আপোনালোকক ধন্যবাদ জনালোঁ মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে. জয় আই অসম.